আজিৰ এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া বিভক্তি কেই প্ৰকাৰ আৰু কি কি? উত্তৰটো হৈছে বিভক্তি দুই প্ৰকাৰৰ, শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি। ২ নম্বৰ প্ৰশ্নটো হৈছে শব্দ বিভক্তি কাক বোলে, ই কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ হৈছে যিবিলাক প্ৰত্যয় শব্দৰ প্ৰকৃতিত যোগ হৈ বাক্যৰ স্থান নিৰূপণ কৰে তাক শব্দ বিভক্তি বোলে। অসমীয়াত শব্দ বিভক্তি ৭বিধ: প্ৰথম বিভক্তি, দ্বিতীয় বিভক্তি, তৃতীয় বিভক্তি, চতুৰ্থী বিভক্তি, পঞ্চমী বিভক্তি, ষষ্ঠী বিভক্তি আৰু সপ্তমী বিভক্তি। শব্দ বিভক্তিৰ অনুসৰ্গবোৰ হ'ল, অৰ্থাৎ শব্দ বিভক্তিৰ চিনবোৰ হ'ল প্ৰথমা, ই, দ্বিতীয়া, অক, তৃতীয়া, ৰে, দি, দ্বাৰা, চতুৰ্থী, লৈ, পঞ্চমী, পৰা, ষষ্ঠী, ৰ আৰু সপ্তমী হৈছে ত। আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক। নেক্সট কুৱেশ্যনটো হৈছে ক্ৰিয়া বিভক্তি কাক বোলে? উত্তৰ: যিবিলাক প্ৰত্যয় ক্ৰিয়াত যোগ হৈ তাৰ কাল আৰু ৰূপ নিৰ্ধাৰণ কৰে তাক শব্দ বিভক্তি বোলে। অসমীয়াত কাল কেই প্ৰকাৰ আৰু কি কি? নেক্সট প্ৰশ্নটো হৈছে অসমীয়াত কাল কেই প্ৰকাৰ আৰু কি কি? উত্তৰটো হৈছে অসমীয়াত কাল ৬ প্ৰকাৰৰ। যেনে নিত্য বৰ্তমান কাল, স্বৰূপ বৰ্তমান কাল, স্বৰূপ ভূতকাল, অপূৰ্ণ ভূতকাল, সাম্ভাব্য ভূতকাল আৰু ভৱিষ্যৎকাল। আশা কৰোঁ আপোনালোকে আমাৰ এই ভিডিঅ'ৰ পৰা কিবা শিকিছে। আপোনালোকে আৰু ভাল ভাল ভিডিঅ' চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক। বিভক্তিৰ বিষয়ে এতিয়াও বহুখিনি বাকী আছে। আমি আমাৰ নেক্সট ভিডিঅ'লৈ আপোনালোকলৈ আৰু কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিবলৈ চেষ্টা কৰিম।